বৌ দাদা আৰু ধুনুকলিজা হেল্ল' এভৰিৱান আজি মোৰ ভিডিঅ' তাই কিবা কৰিব ধুনুকলিজাই মাইনা চেনেললৈ আপোনালোকক সবকে বিহু বিহু লাগিলে গাটো মইনা বিহু বিহু লাগিলে গা দুৰাজা ভিডিঅ' বনাই আছে বিহু লাগিলে গাটো মইনা বিহু বিহু লাগিলে হ'বতো দে কমছে কম ক মাইনা চেনেললৈ সবকে স্বাগতম জনাইছোঁ আৰু বিহু আহি আছে যেহেতু আমি তিনিজনীয়ে মিলি মানে ফটো শ্বুট কৰিবলৈ আহিছোঁ আৰু সবকে বিহু শুভেচ্ছা থাকিল আগতীয়াকৈ শুভেচ্ছা থাকিল বলক এতিয়া আমি ফটো শ্বুটৰ কাৰণে গামোচা বান্ধি লওঁ গছত আৰু এতিয়া আহি পাক আমাৰ নাচনী বৰে লাহৰি হালি জালি হৈ নাচিছে ৰাস্তাত ভালকে নেজানো নহয় বনাবলৈ ভালকে ধুনীয়া লাগিছে বিহু বুলি ক'লে কিবা এটা ভাল লাগে আৰু বিহু বুলি যদি এফাকি নাগাওঁ মানে কিবা এটা ভাল নালাগে আৰু এনেই আৰু এইফালে মাইনাই নেনাক ফটো শ্বুট কৰি আছে আৰু নেনাত প'ষ্ট চাওক কি ধুনীয়া কেনে মানে আৰু এটা মজা খাৰু দুল ফটো মাৰিবলৈ ৰেডি I am ready. Chalo. Mari bare naki. New couple. Ini mau foto main lebih awal dari apa luar itu? Amat tinjau ni ko main bi. Dekha. দেখা একদম ধুনীয়া টাইম দুপৰীয়া টাইম হৈ গৈছে যে একদম টোপনি টোপনি লাগি গৈছে বেবী আহা কেনেকুৱা লাগিলে কোৱা ভাল লাগিছে আমাৰ নেনাক নাচনী হাজত কেনেকুৱা লাগিছে ক'ব হা এইফালে চলি আছে ইয়া সিহঁতৰ দুটা এনেকৈ দে এই আমি আৰু মাৰিলোঁ বাৰু আমি বহুতখিনি ফটো মাৰিলোঁ আপোনালোকক ইনষ্টা বা ফেচবুক সবতে চাব পাৰিব প্ৰথমতে ফুলি তাৰপিছত মাদলি তাৰপিছত ফুপা মাৰিবলৈ ইয়াৰ পাছত আকৌ এইটো অঁতৰাই দিয়া এইটো থওক এইটো টিপি লগা পৰ্ব ফটোশ্বুট মানে শেষ হ'লগৈ আৰু তথাপিও ধুনুকলিজাই মাৰি আছে ৰিলছ বনাই আছে নাচনী ধুন বতৰটো বেয়া কৰি আহিছে এনেও আজি মানে বতাহ ধুমুহা অহা কথা মানে নিউজত দি আছে এয়া ধুনুকলিজা বৌ দাদা আৰু ধুনুকলিজা মাক আহিছে মানে দূৰ ৰাজ্যৰ চাচুমা ফটোশ্বুট কমাই শেষে হ'ল কিন্তু মোৰ চিফ 6খন ফটো মাৰিছে 6খন ফটো মাৰিলোঁ এতিয়া আমি ঘৰত যাম আৰু লাহেকৈ কৈছে ঘৰলৈ যাব ঐ কেতিয়াবা নিজানত জানানে অ সৰু মাই ৰচকি মনত পৰে তোমালৈ ব'লা গৈ থাকো ব'লা আৰু মানে কি হৈ গ'ল আমি ফটোশ্বুট কৰি থাকোঁতে বৰষুণটো আহিব যেন লাগিছে মানে আৰু কুঁৱলী মলি নহয় আৰু আন্ধাৰ কৰি আহিছে আৰু সেয়েহে এতিয়া ঘৰলৈ যাব লৈছোঁ আৰু ভিডিঅ'টো আজি মাইনাৰ ফটোশ্বুট কৰি থকাৰ মাজতে ভিডিঅ' এটা কৰি আছিলে গম পাইছিলোঁ বাৰু মই মানে যিহেতু ব্যস্ত আছিলোঁ মানে তথাপিতো গম পাই আছিলোঁ ভিডিঅ' কৰি আছে বুলি আৰু যিমানখিনি মানে ভিডিঅ' কৰিলে ভাল শ্বটে লৈছে আজি আৰু সেয়েহে ভিডিঅ'টো শেষলৈকে যিসকলে চাইছে তেওঁলোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে যাচিলোঁ আৰু ভিডিঅ'টো যিহেতু ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই নাপাহৰিব ধন্যবাদ